মায়ঙত এনে তন্ত্ৰ মন্ত্ৰ আছেনে? তন্ত্ৰ মন্ত্ৰ আমাৰ মায়ঙত সদায় থাকিবই। এইটো বৰষাৰণী বাহঁতৰ ঘৰ। Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ ভালনে? আজি মই চাদৰ মেখেলা পিন্ধি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মাহীৰ কাপোৰ পিন্ধিছিলোঁ, মানে ৰিলছ বনাইছিলোঁ অলপ। আপোনালোকে যদি চাব বিচাৰে ইনষ্টাগ্ৰামত ফ'ল' কৰি চাব পাৰে। আৰু আপোনালোকেতো থাম্বনেইল আৰু টাইটেল চাই গম পাইছে, মই আজি পবিতৰা গৈ আছোঁ। তো তাতে যিমানখিনি এক্সপ্ল'ৰ কৰিব পাৰোঁ সিমানখিনি দেখাম আপোনালোকক। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোক যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে নিশ্চয়কৈ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেন লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এতিয়া এই পবিতৰালৈ যাবলৈ আমি ৰেডি হৈছোঁ। আৰু এইফালে ইটা চিটাই মাহীহঁতৰ ঘৰ বনাই আছে, সেইকাৰণে আছে। মা যাব, মাহী যাব, এয়া আইতা আৰু গুণু সেয়া গৈ আছে। আপোনালোকেও চাই থাকক। মাহী ইয়াৰ পৰা পবিতৰা কিমান দূৰ বোলে? 4 কিলোমিটাৰ। ইয়াৰ পৰা বেছি দূৰ নহয়, 3-4 কিলোমিটাৰ মানহে হ'ব। A few minutes later. এয়া পবিতৰাত সোমাইছিলোঁ আৰু ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণ। আৰু আহিয়ে আমি গড় দেখিলোঁ। এটা খৰ্গযুক্ত গড়ৰ বাবে পবিতৰা বিখ্যাত। এই অভয়াৰণ্যখন গড়ৰ অধিক ঘনত্বৰ আৱাসভূমি হিচাপে বিখ্যাত। গড়ৰ বাহিৰৰ বিভিন্ন জলচৰ চৰায়ে নৈ, বিল আদিবোৰ মুখৰিত কৰি ৰাখে। আৰু এয়া আমি গৰঙা মন্দিৰত মানে আহিছিলোঁ যে, গৰঙা বিলখনৰ ওচৰত পাইছোঁ আৰু দলংখনৰ ওচৰত। আৰু বেছি সময় নালাগে ইয়াৰ পৰা। ৰাস্তা এয়া এতিয়া আহি পেলাই গৰঙা মন্দিৰ এইখিনি পাইছোঁহি। এইখিনি চাই লওঁ, তাৰপাছত কি দেখাব পাৰোঁ চাওঁ। আৰু ইয়াতে মানে মেলা হ'ব, হোলী আহি আছে যে, হোলীত বহুত ডাঙৰ মেলা হয়। এতিয়া দৰ্শন কৰোঁ। আৰু আংকলজনে আমাক গোটেই মন্দিৰটো ভালদৰে মানে বস্তুখিনি ভালদৰে দেখাই দিছিলে। এইটো শিৱ। ইয়াতে সুন্দৰভাৱে এটা শিৱ মন্দিৰো স্থাপিত কৰি ৰাখিছে। আৰু এই মন্দিৰটোৰ লগতে বৰ্ষাৰাণী বা বিষয়াৰ ঘৰ হয়। আৰু যেতিয়া ফাকুৱাত ডাঙৰকৈ মেলা হয় তেতিয়া বৰ্ষাৰাণী বাও আহে। আপোনালোকৰ ঘৰটো দেখাম ৰ'ব। এইটো বৰ্ষাৰাণী বাহঁতৰ ঘৰ। আৰু এইফালে মেলা যে হ'ব সেইকাৰণে এইটো মানে এনেকৈ বাঁহ দি থৈ দিছে। আৰু এইটো হৈছে গৰঙা মন্দিৰ। আৰু এইফালে গৰঙা বিলখনলৈ যাব পাৰে। আৰু এইখনেই হৈছে গৰঙা বিল। ইয়াত মিস্ত্ৰীয়ে কাম কৰি আছে আৰু বহুত দিন পুৰণাও হৈছে যিহেতু, সেইকাৰণে মেৰামতি কৰি আছে। এতিয়া ইয়াৰ পৰা যাবলৈ লৈছোঁ। এতিয়া আমি আহিছোঁ হেঙিং ব্ৰিজ চাবলৈ। উঠিব পাৰেনে? একদম গোটেইখন যাবলৈ নোৱাৰোঁ, বহুত লৰচৰ হৈ থাকে যে ভয় লাগে। অকণমান উঠিব পাৰিম আৰু গোটেইখন উঠিব নোৱাৰোঁ। এতিয়াও নোৱাৰা। আৰু এইখনেই আছে হেঙিং ব্ৰিজখন। আৰু এইখনেই হৈছে হেঙিং ব্ৰিজখন। মই ইমান মানে যাব নোৱাৰিলোঁ, ভয় লাগে, লৰি থাকে যে, সেইকাৰণে ইয়াৰ পৰাই আপোনালোকক দেখাইছোঁ। এনেদৰে তাত অলপমান সময় কটালোঁ। আৰু চিলড্ৰেন পাৰ্কখন এইখন মই সম্পূৰ্ণ দেখুওৱা নহ'লে। আৰু এতিয়া গৈ আছোঁ মায়ঙৰ যাদু চাব। লেটছ গ'। তেন্তে আহক ব'লক চাওঁ মায়ঙৰ যাদু। এইটোৱে হৈছে মিউজিয়াম। ইয়াতে সকলোবোৰ তন্ত্ৰ মন্ত্ৰ পোৱা যায়। মিউজিয়ামটোতে মানে সকলোবোৰ তন্ত্ৰ মন্ত্ৰ সেইবিলাক সংৰক্ষণ কৰি ৰাখিছে। তাকে এবাৰ যাওঁ। লগতে জড়িত এখেতে আছিলে জটাধাৰী বেজ, এই লিখা আছে। তেওঁ মানে গায়ব হৈ যাব পাৰিছিলে। সেইজন আছে এতিয়াও, প্ৰবীণ শইকীয়া বুলি কয়। এইজন মানে দেখিছে ইন্দ্ৰৰ জাল আৰু ব্ৰহ্মাৰ জাল, মানে স্বৰ্গৰ ইন্দ্ৰকো আৰু ব্ৰহ্মাকো বান্ধিব পাৰে তেওঁলোকে, ইমান মন্ত্ৰ শক্তিৰ গুণ।
মানে তাৰে এইবোৰ মানে দেখাই আছে আৰু এইটো মানে এই বিষ জাৰি আছে এইডাল গছ এডাল আছে এতিয়াও আমাৰ ৰঙাডেঙীয়া থান বুলি কয় এই গছ ৰঙা ডাঙৰীয়া থান ৰঙাডেঙীয়া থান মই দেখি আহিছোঁ এইখিনি মন্দিৰখিনি যিখিনি আমাৰ দেখি মায়ং পাহাৰত যিখিনি তন্ত্ৰ সাধনা কৰিছিলে তন্ত্ৰ সাধনা এই মন্দিৰৰ বিলাকতে কৰিছিলে আগত আৰু এতিয়া যিহেতুকে তন্ত্ৰ মন্ত্ৰ নকৰে এই মূৰ্তিখিনিৰ মাজতে আছে এইটো হৰগৌৰী কেঁচাই খাইটি মন্দিৰ বুঢ়া মায়ং কেঁচাই খাইটি থান আগৰ দিনত ইয়াতে বলি সাধনা আছিল এতিয়াতো বলি সাধনা নাই ইয়াত বলি সাধনা নহ'লেও তাতে ঢল তৰোৱাল অস্ত্ৰ শস্ত্ৰ চব বান্ধা আছে এতিয়া মায়ঙত এনে তন্ত্ৰ মন্ত্ৰ আছেনে তন্ত্ৰ মন্ত্ৰ আমাৰ মায়ঙত সদায় থাকিবই যিহেতুকে পৰম্পৰাগতভাৱে মায়ঙত পুথিখিনি আছে আৰু এতিয়াও আছে এতিয়া আগৰ পৰাই আছে আৰু যিখিনি আছে এতিয়া আমাৰ হয়তো পৃথিৱীৰ মানুহে জানে যে মায়ঙত গ'লে কিবা ভেলাই বনাই ভেলা বনাই কিবা কৰে এইবিলাক আচলতে মিছা কথা যিটো মানে মিছা কথা কিয় কয় তেওঁলোকে আমাৰ এতিয়া চাওক কোনোবা দূৰৰ পৰা কেতিয়াবা হয়তো মানুহে মন্ত্ৰ শিকিম বুলি কাৰণে মায়ঙত আহে তেওঁলোকে গুৰুৰ ঘৰত মন্ত্ৰ শিকিব আহি গুৰুৰ ঘৰত থাকোঁতে নহ'লেও 10-12 বছৰ 12 বছৰ তেওঁলোকে গুৰুৰ ঘৰত থাকিব লগা হয় আৰু 10 বছৰ 12 বছৰ যেতিয়া থাকিব এখন ঘৰৰ এটা ল'ৰা বা ঘৰৰে হৈ পৰে তেতিয়াহ'লে তেওঁ ইয়াতে থাকি মানে আৰু ঘৰত যাব ইচ্ছা নকৰে ইয়াতে থাকি যায় কিন্তু যাদু কৰি বা আমি ভেড়া বনাই মানুহটোতো খাবও নোৱাৰি বা ভেড়া বনাই মানুহ সপাই যে বেলেগৰ বাহিৰা মানুহ ৰাখিব কি কৰিব এইবিলাক আচলতে মানুহে কোৱা কথাটো সত্য নহয় যিহেতুকে মিছা কথা এইবিলাক আৰু আমি এতিয়া ধৰক আমাৰ এতিয়া নহ'লেও আমিও এতিয়া প্ৰায় 40-45 বছৰ বয়স হ'ল আমি কিন্তু এনেকুৱা আজি তাৰিখলৈকে দেখা নাই আমি মায়ঙতে জন্ম আৰু এতিয়া যিটো দেখি আছোঁ আমি সকলোখিনি মানুহৰ আৰোগ্যৰ কাৰণে আমি কৰি ধৰিছোঁ যিহেতুকে বেয়াটো নাই বেয়াটো থকা আৰু বেয়াটোও ৰাখিলোঁ হয় বেয়াটো নাই কাৰণে আমি যিটো ভাল মানে এতিয়াও যদি আমি এতিয়া কোনোবা মানুহ আহে বহুত দূৰৰ পৰা আহে পাইলছ হ'লে আহে জণ্ডিছ হ'লে আহে আৰু বোলে ঘৰত মতা মাইকীৰ অসুবিধা কাজিয়া পেচাল লাগে তেনেকুৱা ধৰণৰ সমস্যা লৈ বহুত দূৰৰ পৰা কাৰোবাৰ বোলে পিঠি বিষ ডিঙিৰ বিষ মাথা বিষ আমাৰ যিখিনি মায়ঙৰ তন্ত্ৰ মন্ত্ৰ কৰি মানে সেইখিনি ভাল কৰিব পাৰে মানে সেইখিনি সদায় থাকিবই আমাৰতো বেলেগে তেতিয়া গ'লে ধৰ এই 2000 টকা দি মই তোমাৰ বেমাৰটো ভাল কৰিম আমাৰ 2000 টকা মায়ঙত নিবিচাৰে আচলতে আমাৰ কি বিচাৰে মাত্ৰ তামোল আৰু পাণ যিটো গুৰু মাননি বুলি কয় হয়তো আপুনি গুৰু মাননিৰ লগতো আপুনি 1 টকা দিয়ে 2 টকা দিয়ে সেইটো আপোনাৰ নিজা কথা কিন্তু দাবী নাই যে আমাক 2000 দিয়ক খালি বেমাৰ ভাল হ'ব লাগে ইমানে কথা গতিকে আগত আমি কোনো বাহিৰৰ মানুহে আহি কয় বোলে ইয়াত আহিবৰ কাৰণে ভয় কৰে সেইটো মিছা কথা মানে মানুহটো সকলোৱে মানুহে বিপদটোৱে হয় ভালটো ক'ব নিবিচাৰে ভয় খাব নালাগে আহিলে গম পাই যাব আৰু এইটো হৈছে মায়ঙৰ গ্ৰাম্য জীৱনৰ আৰম্ভণি মানে এনেদৰে মিউজিয়ামৰ কামখিনি আৰম্ভ হৈছে যে এইটো ধান ন এইটো আগৰ দিনৰ যেতিয়া মেচিন নাছিলে তেতিয়া মানে অঁ ঢেঁকী কৰি মানে ভাত খাইছিলে এতিয়াতো মেচিন ওলাল এইটো ব্যৱহাৰ নাইকিয়া হৈ গ'ল আগৰ দিনত যেনেকৈ মাটি মানে মেচিন নাছিলে মাটিৰ কুঁৱা এইটো মাটিৰ কুঁৱা আগৰ দিনত আমাৰ হয়তো পবিতৰা আছে পবিতৰাৰ লগতে চেঞ্চুৰী গড় ম'হ আছে আমি পথাৰত খেতি কৰিলে মানে টঙি ঘৰ বনাব লাগে তাৰে এটা দৃশ্য টঙি ঘৰ এইটো মানে আৰু এখন গাঁওখনৰ নাম আচলতে ৰজা মায়ং যিহেতুকে আমাৰ মায়ঙত পৰম্পৰাগতভাৱে এতিয়াও ৰজা আছে আৰু এই 5জন গোসাঁই মানে আমি এই 5জন গোসাঁইক আমি পঞ্চগোসাঁই বুলি কওঁ প্ৰতি বহাগৰ 4, 5, 6 বহাগে আমাৰ এটা গোসাঁই উৎসৱ পাতে আমাৰ তেতিয়া ৰজাও ওলায় সেই পদ্ধতিত হাল বোৱা কাৰ্য এইটো এখন মানে এটা গ্ৰাম্য জীৱনৰ এইটো এটা পৰিৱেশ এইটো জণ্ডিছ হ'লে যেন মানে অসমীয়া আৰু হয়তো আমাৰ যাদুৰ দেশ মায়ং ৰজা মায়ং যিহেতুকে পৰম্পৰাগতভাৱে সকলোৱে আমাৰ জানে যে মায়ঙত তন্ত্ৰমন্ত্ৰৰ দেশ গতিকে আমাৰ এতিয়াও যদি কাৰোবাৰ জণ্ডিছ হয় বা কাৰোবাৰ পাইলছ হয় বা কুকুৰে কামোৰে সাপে কামোৰে কাৰোবাৰ ঘৰত কিবা সমস্যা থাকে সেইবোৰ মানে এতিয়াও সমস্যা সমাধান কৰিব পাৰে তাৰ এটা দৃশ্য এইবোৰ আচলতে তেওঁলোকে মানে যিবিলাক সাকুৱা মেডিচিন ব্যৱহাৰ কৰিছিলে এইবোৰ আচলতে আগৰ দিনৰ ইটা যিটো বৰটোপৰ বুলি এইবোৰ আগতে মানে আহোম ৰজাৰ দিনত যুদ্ধ হৈছিলে কাজুলি চকী বুলি এখন পাহাৰ আছে তাতে যুদ্ধ হৈছিলে আৰু এইবোৰ বৰটোপৰ বুলি তাতে পাইছোঁ আমি আগৰ দিনত
ইটা, যিটো ইটা মানে হাঁহৰ কণী, বৰা চাউল, মাটিমাহ আৰু কলা ফুলৰ আঠাৰে বনোৱা। এইবিলাক হ'লেও এতিয়া পালে ৰংঘৰ বা কাৰেংঘৰত পোৱা যাব। যিহেতুকে আগৰ দিনৰ যি পৰম্পৰাগতভাৱে আজিকালি নাইকিয়া হৈ গৈছে, তাৰ তুলনাত আজি ধৰক যেনেকৈ চেণ্ডেল নাছিলে তেতিয়া আমাৰ খৰম ব্যৱহাৰ কৰিছিলে। যেতিয়া আগৰ দিনত গাড়ী নাছিলে তেতিয়া আমি কইনাজনী বিয়া পাতিলে ইয়াতে উঠাই লৈ আহিছোঁ। এখন আগৰ দিনৰ হিচাপে এখন গাড়ী, যিহেতুকে আজিকালি গাড়ী ওলাল এইবিলাক ব্যৱহাৰ নাইকিয়া হৈ গ'লগৈ। আৰু আগৰ দিনৰ মানে বাঁহেৰে বনোৱা এইটো এটা চেণ্ডেল ফান্তা বুলি কয়, বাঁহেৰে বনোৱা কাৰণে ফান্তা বুলি কয়। আৰু আমাৰ ইয়াতে ডাইনিং এখন আছে, ইয়াতে বহি ইয়াতে খায়। আৰু এইখিনি আছিলে আমাৰ টেৰাকটা বিভিন্ন আগৰ দিনত বিভিন্ন কৰ্মত ব্যৱহাৰ কৰা আমাৰ মাটিৰ পাতলি। দুনৰি, বিয়া সবাহত এইটো দুনৰি। আৰু পোৰা মাটিৰ ধৰ্মীয় সামগ্ৰীৰ তলিৰ অংশ। আগৰ দিনত ব্যৱহাৰ কৰিছিলে যিবোৰ আৰু সজ্জিত এতিয়া প্ৰাক কাছশিলা মায়ং। এইটো কাছশিলাৰ মায়ং। চব কাছশিলা। আমাৰ কাছশিলা বুলি এখন পাহাৰ আছে, তাতে এটা ডাঙৰ এটা শিল, শিলটোৱে একদম কাছ দেখায়, সেইকাৰণে কাছশিলা পাহাৰ। তাতে আমি যিমান পাৰিছোঁ মানে এইবিলাক প্ৰায় আধাখিনি বস্তু আমি তাতে উদ্ধাৰ কৰিছোঁ। গোটেই মায়ঙৰ মানে গোটেইখিনি বস্তু ইয়াতে আছে। ইয়াতে মায়ঙৰ মানে মায়ঙৰ যিটো আমাৰ এলেকা, মায়ং যিখিনি কৰিছে তাৰ এলেকাৰ ভিতৰতে আমি যিমানখিনি পাৰিছোঁ আগৰ দিনৰ পুৰণা মাটি হওক বা আগৰ দিনৰ যিকোনো সামগ্ৰী আৰু আগলৈ দেখা পাবা। আৰু যিমানখিনি পাৰিছোঁ মানে আমি এখন কমিটি আছোঁ, সমিতিখনে মানে সংৰক্ষণ কৰি আছোঁ বাৰু। এইখিনি আছিলে আমাৰ ৰজাৰ যিকোনো কৰ্মত ব্যৱহাৰ। তেওঁ আগৰ দিনত হুকা খাইছিলে। আৰু আগৰ দিনত আমাৰ মায়ঙত তন্ত্ৰ মন্ত্ৰসকলে যিসকলে ডাঙৰ ডাঙৰ তন্ত্ৰ কৰিছিলে তেওঁলোকে আগৰ দিনত বলি সাধনা কৰিছিলে। আৰু এই দুখপোৱাত দাৰে কাটিছিলে বলি, সেইকাৰণে এই দা দুখনৰ নাম হ'ল দাসৰ। আৰু আমাৰ ৰজাই বিভিন্ন কৰ্মত ব্যৱহাৰ কৰা মানে এইবিলাক তেওঁ যিকোনো কৰ্মত মানে আগৰ দিনত তেওঁ চাহ খাইছিল হাতী খুজীয়া বাতি, তেওঁ জলপান খাইছিলে বানবাতি, তামোল পাণ খাইছিলে মাইহং কাঁহী, আৰু তেওঁ ভাত খাইছিলে এখন মাইহং থাল। গতিকে তেওঁলোকে ৰজাই ব্যৱহাৰ কৰা। আৰু এই যে টোপ দুটা দেখা দিলোঁ, টোপৰ বন্দুকটো আছিলে সেইটো, যিটো আগৰ দিনত বন্দুক হিচাপে ব্যৱহাৰ কৰিছিলে। আৰু এইটো আছিলে যুদ্ধৰ ঢাল আৰু তৰোৱাল। এইটো গড়ৰ চামৰাৰে কাটিলেও নাকাটে আৰু গুলিও নোসোমাই। এইটো আছিলে হাতীৰ হাড়। আৰু এইখিনি আছিলে আমাৰ আগৰ যিখিনি নেকি এতিয়া প্ৰথম দৃশ্যটো আমি দেখা দিলোঁ কি ঢেঁকী কৰি মানুহে আগতে মেচিন নহওঁতে ঢেঁকী কৰি মানুহে ভাত খাইছিলে। তাৰ তুলনাত আগৰ দিনত যেতিয়া মেচিন নাছিলে এইবোৰতে তেল পেৰি খাইছিলে। এইবিলাক আমি তেল পেৰা কুঁহি বুলি কওঁ। আৰু এতিয়াতো মানুহে কয় শিৱলিংগই বুলি। চিনি নাপালেতো ময়ো ক'ব লাগিব শিৱলিংগ এনেকুৱা। আৰু মায়ঙত তন্ত্ৰমন্ত্ৰ দেশ হিচাপে তিলক হাজৰিকা এতিয়াও জীয়াই আছে। কুকুৰে কামুৰিলে, সাপে কামুৰিলে বিভিন্ন মানে তেওঁ বেজবেজাৰী হিচাপে সমস্যা সমাধান কৰিব পাৰে। আৰু এইকেইজন ঢুকাইছে। এতিয়াও এইজন আছে অসম বিষয়া। তেওঁ মানে এই চকুত যে কিবা গুদুৱা গুদুৰি লাগি খোজাই থাকে, আমি পোক ধৰা বুলি কওঁ। এই পোক উলিয়াব পাৰে, এই চকু কুটে ধৰা বুলি কয়। এইটো আছে আমাৰ এজন ফণীধৰ নাথ। তেওঁ যদি কাৰোবাৰ ঘৰত এতিয়াও চুৰ হয় তেনেহ'লে লাচি চালন বুলি ক'লে এইটো দেখিছেনে, লাচি চালন দিলে আমি চুৰজন ধৰিব পাৰোঁ। গতিকে এই পদ্ধতিত এতিয়াও আছে। সেইজন নাৰী লৈ দিছে, তেওঁ পেটত ধৰি জাৰি আছে। সেইজন কীৰ্তিকান্ত নাথ আছে। এইকেইজন মানুহ বৰ্তমান এতিয়াও আছে। যিকোনো কৰ্মত গ'লে ব্যৱহাৰ কৰিব। এই সাপে কামুৰিলে মানে এনেকৈ ভাল কৰিব। কাৰোবাৰ ঘৰত কাৰোবাৰ গাত বোলে ভূতে ধৰে, ভূত খেদিব পাৰে। কাৰোবাৰ ঘৰত কিবা পুতি ধৰ থাকিলে হাত চালন দিয়ে। মানে আমাৰ মায়ঙত এই যে গৈ থাকোঁতে হয়তো মোচকা খাই কচকা বুলি কয়। এইবোৰ আমাৰ তন্ত্ৰ মন্ত্ৰৰে কচকা জৰা হয়। এইজন তিলক হাজৰিকা এতিয়াও যাব পাৰে। এইটো কাঁহি দি মানে এইটো বিষ জাৰি আছে। কাৰোবাৰ যদি বিষ হয় তেওঁ মানে এই পদ্ধতিত বিষটো জাৰি দিয়ে। এতিয়া তেওঁ যিহেতুকে কাঁহীখন পিঠিত লগাই থৈ দিছে তাতে বিষটো আছে। আৰু বিষ শেষ নোহোৱালৈকে তুমি টানিও আনিবা, বিষটো নাইকিয়া হৈ যাব, কিন্তু কাঁহীখন নিদিব। এতিয়াও এই পদ্ধতিত চলি আছে বাৰু। এইবোৰ মানুহ আছে এতিয়াও আমাৰ বিভিন্ন ধৰণৰ। এইজন প্ৰবীণ শইকীয়া বুলি কয়, এতিয়াও আছে। তেওঁ ঘৰত কিবা যদি ঘৰুৱা সমস্যাও চাব পাৰে। কাৰোবাৰ যদি কিবা বোলে ভাল বেয়া গৰ্ভৱতী এনেকুৱা ধৰণৰ কিছুমান চোৱা চিন্তা কৰি তেওঁলোকে চাব পাৰে। এতিয়াও আছে, ইয়াতে আছে আমাৰ মায়ঙতে আৰু এলেকাৰ ভিতৰতে। জেগাখিনিৰ নামটো বেলেগ। সেইজন ওপৰত এজন আছে হৰেণ ডেকা, সেইজনো আছে। এইজন আছে
সেইজন আছে মানে এতিয়াও 2-4জন মানে এতিয়াও এইবোৰ মন্ত্ৰ এতিয়াও যাদু আছে মানে মায়েঙত এইবিলাক হ'ল তেওঁলোকে যিবিলাক ব্যৱহাৰ কৰিছিল মেজিকেলি হিচাপে অঁ এইবিলাক হ'ল তেওঁলোকৰ মেডিচিন এইটো বুম সাপৰ মূৰ এইবোৰ গুম সাপৰ মূৰ ফেটি সাপৰ মূৰ এইবিলাক বিভিন্ন ধৰণৰ কেটেলা পহুনে গৰু কলিজা একহীয়া গুটি বাঘৰ জনি এইবিলাক বিভিন্ন ধৰণৰ মানে তেওঁলোকে ব্যৱহাৰ কৰা মেজিকেলি সামগ্ৰী এইবিলাক গড়ৰ চামৰা আছে ফেটি সাপৰ ৰাজহাঁহ আছে পহুৰ শিং আছে সাপে কামুৰিলে আমন্ত্ৰণ কৰা কৰি আছে এইবিলাক মানে তেওঁলোকে মেডিচিন হিচাপে ব্যৱহাৰ কৰা আৰু ইখোৱা জাকৈ খালে এইবোৰ আগৰ দিনৰ এতিয়া মানে এইবিলাক আগৰ দিনৰ মানে আগৰ বুলি কোৱা বস্তু ইয়াতে দুটা আছে এইটোৰ নাম হ'ল দোন আৰু এইটো হ'ল টপা আগৰ দিনৰ মানুহে মানে খেৰত টপা বনাই আগৰ দিনত যিহেতুকে বস্তা বা হেৰি নাছিলে তেতিয়া ইয়াতে মানে খেৰৰে টপা বনাই কেনে ধান আৰু এইখিনি আছিলে তাঁতশালৰ এইখিনি আছিলে যঁতৰ এইখিনি আমাৰ খেতিৰ সঁজুলি অঁ এইখিনি সাঁচি পাত ইয়াতে মানে এইবোৰে আছিলে মন্ত্ৰ এইবিলাক চালে মন্ত্ৰ কৰিব পাৰে অঁ যিকোনো এইখিনি মানে টনচিল হৈছে টনচিল জাৰি আছে পেটৰ বিষ হৈছে পেটৰ বিষৰ মেডিচিন খুৱাই আছে কাৰোবাৰ চুৰ হৈছে চুৰ ধৰিব পাৰে এই মহিলা মানুহজনীয়ে এইখিনি তন্ত্ৰমন্ত্ৰ মানে এইখিনি তন্ত্ৰমন্ত্ৰ মানে পুথি আমি মায়াঙত যিখিনি মন্ত্ৰ পুথি বুলি কওঁ এইখিনি হ'ল বহু আগৰ দিনৰ এইবিলাক সাঁচি পাতত লিখা মন্ত্ৰ পুথি ইয়াৰ এই পুথিবোৰৰ আচলতে লিখনটো অসমীয়া কিন্তু অনুবাদটো কাইথেলি আজি প্ৰজন্মৰ মানুহে আজি এইবোৰ ধৰিব নোৱাৰে সাধনা যদি নকৰে এইবিলাক পঢ়িব নোৱাৰে কলম মণ্ডপ এইটো আছিলে গড়ৰ জকা এইটো আছিলে হৰিণাৰ আগত ধৰা জাল এইটো হৰিণাৰ চামৰা এইটো আছিলে আগৰ দিনৰ মানুহে মানে মন্ত্ৰ শক্তিৰে বাঘ বান্ধিছিলে এখেতৰ নাম আছিলে চুৰাদেশ তেখেতক যদি কয় এটা মৰিগাঁৱত বাঘ আছে তেওঁ মানে ইয়াৰ পৰাই বাঘটো বান্ধি দিছিলে সেইকাৰণে মানে এই কাহিনীটো আমি এতিয়াও ৰাখি ধৰিছোঁ আৰু যদি মৰিগাঁৱত বাঘটো বান্ধা হৈ থাকিলে নহ'ব 4জন যে এই মানুহ দেখিছে এই 4জন মানুহ আকৌ তেওঁ অলপ মিঠাতেল জাৰি দিব মানে লুকি বাঘ মানে বাঘে আৰু মানুহজন দেখা নাপায় তেতিয়া তেওঁ কাণত ধৰি লাহেকৈ বাঘটো বেজৰ ওচৰত আনি দিলে বেজে যিকোনো কৰিব তেনেকুৱা আছিলে অলৰেডিটো ইয়াতে লিখা আছে এতিয়া ইয়াৰ পৰা ওলালোঁ এতিয়া ওচৰৰে মাহী এজনীহঁতৰ ঘৰলৈ যাম আপোনালোকেও চাই থাকক এইটো মিউজিয়ামটো ডিম্পুদাৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছিলে হ'লেও মই আকৌ এবাৰ মানে চালোঁ মই সোমাই পোৱা নাছিলোঁ যে আৰু মই মোৰ লগতে আপোনালোকলৈ আহিছোঁ আজি মাহীহঁতৰ ঘৰত থকা নাইকিয়া যিহেতু কাইলৈ যামগৈ সেইকাৰণে আইতাহঁতৰ ঘৰত আহিছোঁ মানে মামাহঁতৰ ঘৰত আৰু কাইলৈ মানে মাহীহঁতেও মাৰ লগত যাব নগাঁও তাৰপাছতে আৰু পবিতৰাত মানে যিমানখিনি এক্সপ্ল'ৰ কৰিব পাৰি সিমানখিনি হ'লেও জীপ চাফাৰ কৰা নাইকিয়া যিহেতু মৰ্ণিঙত সেইটো হয় মৰ্ণিং টাইমত আমি সুধিছিলোঁ মানে তেতিয়া সেইটো বন্ধ কৰি দিছিলে সেইকাৰণে যিমানখিনি পাৰোঁ সিমানখিনিয়ে দেখালোঁ আৰু মায়ঙৰ যিটো মিউজিয়াম সেইখিনিও আপোনালোকৰ দেখালোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ইফ ইউ লাইক দিছ ভিডিঅ' দেন ডোণ্ট ফৰগেট লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড আফটাৰ ছাবস্ক্ৰাইব ডোণ্ট ফৰগেট প্ৰেছ দ্য বেল আইকন টু গেট অল দ্য ন'টিফিকেশ্যনছ থেংক ইউ লাভ ইউ অল বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোৱে